নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সেভ ওয়াইল্ড লাইফলৈ। এই ভিডিঅ'টোত আজি আপোনালোকক আমি অসমত সাধাৰণতে প্ৰায় দেখি থকা সকলোৱে চিনাকি এটা বিষাক্ত সাপ কেনেকৈ ৰেস্কিউ কৰিলো, কেনেকৈ তাক আকৌ ৰিলিজ কৰিলো, এই সমূহ ঘটনা আপোনালোকক দেখুৱাম। সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, সাপ বিষাক্তই হওক বা অবিষাক্তই হওক, তাক কোনো জ্ঞান নোহোৱাকৈ, কোনো পাৰ্মিশ্যন নোহোৱাকৈ, কোনো ট্ৰেইনিং নোহোৱাকৈ, কোনো প্ৰশিক্ষণ নোহোৱাকৈ সাপটো ধৰিবলৈ যোৱাটো এটা মূৰ্খামি হয়। সেইবাবে বন্ধুসকলক মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিছোঁ যে তেনেকুৱা ভুল যাতে তেওঁলোকে নকৰে। আৰু যাৰ মনত এইটো প্ৰশ্ন হয় যে সাপটো যদি নধৰোঁ, ঘৰৰ ভিতৰত সোমালে আমি কি কৰিম, তাৰ কাৰণে মোৰ ভিডিঅ' বনাই থোৱা আছে। ডেছক্ৰিপশ্যনত তাৰ লিংক পাব, আপোনালোকে সেইবিলাক ভিডিঅ' চাব, তেতিয়া আপোনালোকে বুজি পাব ঘৰৰ ভিতৰত সাপ এটা সোমালে তাক নধৰাকৈও কেনেকৈ বাহিৰলৈ উলিয়াব পাৰি। এনেকুৱা ধৰণৰ সকলো মোৰ চেনেলটোতে আপোনালোকে চাবলৈ পায়। তাৰপিছতো যাতে কিছুমান এনেকুৱা কাম নকৰে যাৰ কাৰণে আপোনাৰো বিপদ হোৱাৰ সম্ভাৱনা থাকে, লগতে সাপটোৰো বিপদ হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে তেনেকুৱা ধৰণৰ ভুলবোৰ আপোনালোকে যাতে নকৰে, তাৰ বাবে মোৰ ৰিকুৱেষ্ট থাকিলে। আহক এতিয়া বেছি লেকচাৰ নামাৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল বন্ধুৱে মোৰ চেনেলটো আৰম্ভণিৰে পৰা চাই আছে তেওঁলোকে জানে যে এই ক'লা হালধীয়া পাপ কৰি থকা সাপটোৰ নামটো হৈছে বেণ্ডেড ক্ৰিট, আৰু ইয়াক অসমীয়াত বাকৰাজ, গোৱালা আৰু বেংগলী ভাষাত ইয়াক শংখনী সাপ বুলি কয়। এই সাপটোৰ ওপৰত বহুতো বিশ্বাস বা অন্ধবিশ্বাস আমাৰ সমাজত প্ৰচলিত হৈ আছে। এইসমূহৰ লৈ এটা ভিডিঅ' নিশ্চয় বনাম। আজি এই ভিডিঅ'টোত সেইখিনি আলোচনা কৰিব পৰা নাযাব। আপোনালোকে জনাব যে আপোনালোকৰ স্থানত এই সাপটোৰ ওপৰত কেনেকুৱা ধৰণৰ বিশ্বাস চলি আছে মানুহৰ মুখে মুখে, সেইখিনি জনাব পাৰিব। এতিয়া চাই যাওক ভিডিঅ'টো। সাপটো বেগিং কৰাৰ পিছত ক'ত কেনেকৈ এৰিলোঁ, এইখিনি ঘটনা ভিডিঅ'টোত দেখুওৱা হৈছে। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। সকলোকে ধন্যবাদ জনাইছোঁ আৰু নেক্সট ভিডিঅ'টোত পুনৰ লগ পাম। সেইবাবে এই ভিডিঅ'টো শেষলৈকে এতিয়া চাই যাওক। এইখিনি আশা থাকিলে ধন্যবাদ।